হে ভিউৱাৰ্ছ, কেনে আছে আপোনালোক? মই লাষ্ট ভিডিঅ'টোত দ্য কনজুৰিং 2 মুভিখনত থকা ভালাক নামৰ নামটোৰ বিষয়ে আলোচনা কৰিছিলোঁ। যদি ভিডিঅ'টো আপোনালোকে চোৱা নাই, মই ডিছক্ৰিপশ্যনত তাৰ লিংকটো দি দিম, আপোনালোকে যাই চাই ল'ব। আৰু আজি মোৰ এই ভিডিঅ'টো আপোনালোকক দ্য কনজুৰিং 2 মুভিখনৰ ৰিয়েল কাহিনীটো আপোনালোকক ক'বলৈ ওলাইছোঁ। দ্য কনজুৰিং 2 মুভিখনৰ ৰিয়েল ফেমিলি আৰু তেওঁলোকৰ লগত সঁচাকৈ কি ঘটিছিল সেই সকলোবোৰ কথা আজি আমাৰ এই ভিডিঅ'ত মই আলোচনা কৰিম। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে যিসকলে মই মাত্ৰ প্ৰথমবাৰ শুনিছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব, কাৰণ মই মোৰ চেনেলত এনেকুৱা ভিডিঅ' আনিয়ে থাকোঁ। তেতিয়াহ'লে কোনো সময় নষ্ট নকৰি আজিৰ আমাৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, এই সকলোবোৰ ষ্টাৰ্ট হৈছিল 1997ত, য'ত লণ্ডনৰ ইনফিল্ড নামৰ চহৰ এখনত হাৰ্টছন নামৰ ফেমিলি এটা বাস কৰিছিল। এই পৰিয়ালটোত 5জন মেম্বাৰ আছিল: মাক, 2জনী ছোৱালী আৰু 2টা ল'ৰা। মাকৰ নাম পেগী আছিল আৰু 2জনী ছোৱালীৰ নাম মাৰ্জেনী আৰু জেনেন, যাৰ বয়স 12 আৰু 11 বছৰ আছিল। আৰু 2জন ল'ৰা, জন আৰু বিলি, যাৰ বয়স 10 আৰু 7 বছৰ আছিল। তেওঁলোকৰ লগত সকলো ঠিকেই চলি আছিল, ল'ৰা-ছোৱালী স্কুলো গৈ আছিল। কিন্তু 30 আগষ্ট 1977 চনত পেগীৰ সৰু ছোৱালী জেনেনে পেগীৰ কাষত আহি কৈছিল যে তাইৰ ভায়েক জন আৰু বিলিৰ বিচনাখন জোৰে জোৰে লৰি আছে, যাৰ বাবে তাই খুব ভয় খাই আছে। জেনেনৰ এই সকলোবোৰ কথা পেগীয়ে নজৰআন্দাজ কৰি তাইক গৈ শুই থাকিবলৈ ক'লে। নেক্সট দিনাও সেই একেই ঘটনা হয়। তাৰপিছত জেনেনৰ কথা শুনি পেগীয়ে জন আৰু বিলিৰ ৰুমলৈ গ'ল। কিন্তু জন আৰু বিলিৰ ৰুমলৈ গৈ জেনেনে যিবোৰ কথা কৈছিল, যিবোৰ ঘটনা ঘটা বুলি কৈছিল, সেইবোৰ ঘটনা তাই একোৱে দেখা নাপালে। সকলোবোৰ ঠিকেই জেগাত আছে। তাই জন আৰু বিলিৰ ৰুমৰ পৰা আহিব ওলাওঁতে তেওঁলোকৰ চুকেছত থকা পুতলা এটা এইখন ৱালৰ পৰা সেইখন ৱাললৈ নিজে নিজে গৈ খুন্দা লাগে। তেওঁলোকে এইবোৰ ঘটনা দেখি ভয় খাই ওচৰ চুবুৰীয়াৰ কাষলৈ গ'ল। তাৰপিছত তেওঁলোকে ভয় খাই পুলিচক খবৰ দিলে। কিছু সময় পিছতে তেওঁলোকৰ ঘৰলৈ মেল আৰু ফিমেল পুলিচ 2জন আহে। তেওঁলোকে পেগীক এই ঘটনা সন্দৰ্ভত প্ৰশ্ন কৰি থাকোঁতে তেওঁলোকৰ ঘৰৰ চকীখন ইটো মূৰৰ পৰা ইটো মূৰলৈ হাৱাত উৰি যায়। পুলিচে সেই চকীখন কোনো ৰছী বা ৱায়াৰ লাগি থকা বুলি সন্দেহ কৰি চকীখন বহুত ভালদৰে তদন্ত কৰি চায়। ভালকৈ নিৰীক্ষণ কৰি চকীখন চাই গম পায় যে তাতে কোনো ৰছী বা ৱায়াৰ লাগি থকা নাই। তাৰপিছত পেগীক পুলিচে কয় যে এই ঘটনাটো কোনো ক্ৰাইম চিনৰ দৰে নহয়, এই ঘটনাৰ সন্দৰ্ভত তেওঁলোকে কোনো সহায় কৰিব নোৱাৰিব। এই বুলি কৈ তেওঁলোকক ঘৰৰ পৰা মেল আৰু ফিমেল পুলিচ 2জন গুচি যায়। দিনক দিনে এইবোৰ ঘটনা পেগীৰ ঘৰত বাঢ়ি যাবলৈ ধৰিলে। কেইদিনমান পিছত এই ভয়ানক শব্দসমূহ তাৰে ওচৰ চুবুৰীয়াই শুনিবলৈ পায়। হাৰ্টছন ফেমিলি এই ঘটনাবোৰ ইখন কাণৰ পৰা সিখন কাণলৈ, সিখন কাণৰ পৰা ইখন কাণলৈ জুইৰ দৰে বিয়পি গ'ল। মৰিছ গ্ৰছ, যিজন পেৰানৰ্মেল ইভেণ্টৰ ইনভেষ্টিগেটৰ আছিল, তেওঁ হাৰ্টছন ফেমিলি খবৰটো গম পায় লিয়ন প্লিফেৰৰ লগত এই কেছটো ইনভেষ্টিগেট কৰিবলৈ সিদ্ধান্ত ল'লে। আনহাতে হাৰ্টছন পৰিয়ালৰ লগত এইবোৰ ঘটনা দিনক দিনে বাঢ়ি যাবলৈ ধৰিলে। হাৰ্টছন পৰিয়ালে জনায় যে এইবোৰ ঘটনাৰ বেছিকৈ প্ৰভাৱ জেনেন্সৰ ওপৰত পৰি আছিল। পৰিয়ালে জানিবলৈ দিয়ে যে জেনেন্সে হঠাৎ বুঢ়া মানুহৰ মাতেৰে মাত দিবলৈ ধৰে আৰু আধা ৰাতি তাই বিচনাৰ পৰা 7 ফুট 8 ফুট ওপৰলৈ হাৱাত উৰিবলৈ ধৰে। মৰিছ গ্ৰছে ঘটনাটো তদন্ত কৰিবলৈ তেওঁলোকৰ ৰুমত এটা কেমেৰা ফিটিং কৰে। কেমেৰাটো সেই আপোনালোকে দেখা এই ফটো কপি সেই মৰিছ গ্ৰছৰ কেমেৰাটোতে তোলা এক কপি ফটো। হাৰ্টছন পৰিয়ালৰ এই ঘটনা সন্দৰ্ভত বিবিচিয়ে তেওঁলোকৰ পৰিয়ালৰ এটা ইণ্টাৰভিউ লয়। বিবিচিৰ এই ইণ্টাৰভিউটো দেখি বহুতো পেৰানৰ্মেল ইনভেষ্টিগেটৰ তেওঁলোকৰ ঘৰলৈ আহে ইনভেষ্টিগেট কৰিবলৈ। তেওঁলোকৰ ঘৰত ইনভেষ্টিগেট কৰিবলৈ অহা ইনভেষ্টিগেটৰসমূহৰ চকুৰ কাষতে বহুতো ভয়ানক কাণ্ড ঘটিবলৈ ধৰে। যেনে জেনেন্সে বতাহত উৰা, হঠাৎ বাথৰুমৰ নালবোৰ খুলি যোৱা, এনেকুৱা নানা ধৰণৰ পেৰানৰ্মেল ঘটনা তেওঁলোকৰ চকুৰ কাষতেই ঘটিবলৈ ধৰিলে। ইমানবোৰ হৈ যোৱাৰ পিছতো বহুতে কৈছিল যে এই সকলোবোৰ মিছা, তেওঁলোকে এইবোৰ সকলোবোৰ কাম নিজৰ পাব্লিচিটি বঢ়াবৰ বাবে কৰি আছে। অন্যহাতে পেৰানৰ্মেল কেছ ইনভেষ্টিগেট কৰাসকলে কৈ আছিল যে এইবিলাক সকলো সত্য। বন্ধুসকল, আপোনালোকে দ্য কনজুৰিং 2 মুভিখনত দেখিছিল যে এড আৰু লৰেন ৱাৰেনে তেওঁলোকৰ ঘৰত ঘটা সকলোবোৰ ঘটনা ঠিক কৰিছিল। কিন্তু আচলতে এড আৰু ৱাৰেনছেও বাকীবোৰ ইনভেষ্টিগেটৰৰ দৰে তেওঁলোকৰ ঘৰলৈ আহিছিল। তেওঁলোকেও বাকীবোৰ ইনভেষ্টিগেটৰৰ দৰে একো কৰিব নোৱাৰাত তেওঁলোকৰ ঘৰৰ পৰা গুচি গৈছিল। বন্ধুসকল, দ্য কনজুৰিং 2 মুভিখনৰ কাহিনীটো অলপমান মিক্সিং কৰি বনোৱা হৈছে যাতে দৰ্শকসকলে মুভিখন চাই ভাল পায়। আচলতে এজন কেথলিক প্ৰিষ্ট আহি কিনিয়ে তেওঁলোকৰ সকলোবোৰ সমস্যা সমাধান কৰিছিল। ডেটছ ইট বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব, কাৰণ মই এনেকুৱা ভিডিঅ' মোৰ চেনেলত আনিয়ে থাকোঁ। আৰু নেক্সট ভিডিঅ' আপোনালোকে কোনখন মুভিৰ ওপৰত বিচাৰে মোক কমেণ্টত জনাব পাৰে আপোনালোকে। বন্ধুসকল, আজি ভইচটো অলপমান মোৰ বেয়া হ'ব পাৰে, কাৰণ মোৰ মাইকটো অলপ বেয়া হৈছে, লকডাউনৰ কাৰণে বাহিৰত যাবও পৰা নাই। তথাপিও এডজাষ্ট কৰি ল'ব। তেতিয়াহ'লে ঘৰত থাকক, সুৰক্ষিত থাকক, আশে পাশে মৰম বিলাই থাকক।